সম্পূৰ্ণৰূপে আশাবাদী কাৰণ মই ফিল্ডতে আছোঁ নিৰ্বাচন শেষ হৈছে আজি গুৱাহাটীলৈ গৈ আছোঁ কিন্তু বিগত নিৰ্বাচনৰ পাছৰ দিনখিনিও মই মৰিয়নিতেই বেছি সময় আছোঁ আৰু মৰিয়নিৰ ৰাইজে এতিয়াও নিৰ্বাচন শেষ হ'ল এইদৰে ভবা নাই কাৰণ তেখেতসকলে মোক সদায় লগ পাই আছে সদায় লগ পাবলৈ বিচাৰি আছে ৰাতি 2-2:30 বজালৈকে এতিয়াও মই ক'ৰবাত ভাওনা যিকোনো অনুষ্ঠান য'তে ৰাইজে যেনেদৰে বিচাৰিছে লগ কৰিছোঁ এইবাবেই তেখেতসকলৰ এই হেঁপাহটো আছে এইবাবেই তেখেতসকলে এতিয়াও লগ পাবলৈ নিৰ্বাচনৰ পাছতো প্ৰাৰ্থীগৰাকীক কাষত বিচাৰি আছে কাৰণ তেখেতসকলে দীৰ্ঘদিন ধৰি যিখিনি সমস্যা ভুগি আছিল সেই সমস্যাখিনি বিগত সময়ত সমাধান নহ'ল মূলতঃ পানীৰ সমস্যা খোৱা পানীৰ সমস্যা আজিৰ দিনটোত এটা সমষ্টিত সম্পূৰ্ণৰূপে ৰাইজে খোৱা পানী নোপোৱাকৈ আছে বিশুদ্ধ খোৱা পানীৰ অভাৱ এইটো মানে বৰ দুৰ্ভাগ্যজনক কথা ৰাস্তা ঘাট পথ আমি যদি এখন তালিকা বনাওঁ আটাইতকৈ বেয়া সমষ্টিৰ তালিকা য'ত ৰাস্তা ঘাট পথ অতি বেয়া মৰিয়নিয়ে বৰ্তমান সময়ত প্ৰথম স্থান দখল কৰিব আজি অসমৰ যিকোনো সমষ্টিতে ৰাস্তা ঘাট পথৰ অৱস্থা কিন্তু ভাল হ'ল তাতকৈ গতিকে ৰাইজে দীৰ্ঘদিন ধৰি কৈ আছে যে মানে আমি যেতিয়ালৈকে ৰাস্তা কেইটাত আমাৰ ল'ৰা ছোৱালী স্কুলখনলৈকে শান্তিত যাব নোৱাৰে আমি ভয় খাওঁ যে এক্সিডেণ্ট হ'ব নেকি মই বহু মানুহ লগ পাইছোঁ প্ৰতিটো অঞ্চলতে যাৰ হাত এখন ভাগি আছে কাৰোবাৰ ভৰি ভাগিছে কাৰোবাৰ ল'ৰা ছোৱালী হস্পিটেলাইজড হৈছে কোনোবা এম্বুলেন্স নোসোমাই বাবে মৃত্যু মুখত পৰিছে চিকিৎসালয় গৈ সময়ত পোৱাগৈ নাই গতিকে এই কথাবোৰ আজিৰ দিনত আমি অতীত হ'ল বুলিয়ে ভাবিছিলোঁ কিন্তু মৰিয়নিত এয়াও এতিয়া বাস্তৱেই হৈ আছে তাৰোপৰি সীমা সমস্যাৰ কথা অসমৰ সকলো ৰাইজে জানে এসময়ত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া নিজেই পলাব লগা হৈছিল অথচ সেই অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমা সমস্যাটোৰ বিষয়ত তেখেতে আজিলৈকে গুৰুত্ব দি বিষয়টো বিধানসভাত উপস্থাপনেই কৰা নাই গতিকে এই গোটেই কথা বতৰাবোৰৰ বাবে ৰাইজ যথেষ্ট অতিষ্ঠ হৈ আছিল পুৰণা যিখিনি মৰিয়নি সমষ্টি এণ্টি ইনকামবেঞ্চি যথেষ্ট বেছি নতুন মৰিয়নি যিখিনি অঞ্চল অন্তৰ্ভুক্ত হ'ল সেইখিনি অঞ্চলতো ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক যিহেতু তেখেতসকলে আগৰ পৰা দেখি আহিছে আৰু পুৰণা মৰিয়নি সমষ্টি বুলি ক'লে সমষ্টিটোত বিগত 5 বাৰ বিধানসভালৈ যোৱাৰ পাছত কি কৰিলে কি নাই কৰা তেখেতসকলে জানে তাৰোপৰি তাত এটা জলাশয় খননৰ প্ৰজেক্ট হাতত লোৱা হৈছিলে অমিত শ্বাহৰ পাইলট প্ৰজেক্ট সকলো ৰাইজে 1700 বিঘা মাটিত আচলতে পুখুৰী খনন কৰা বিষয়টোক লৈ প্ৰতিবাদ কৰিছে কিন্তু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ৰাইজৰ পক্ষত অৱস্থান গ্ৰহণ নকৰিলে গতিকে এই গোটেই কথাখিনি ৰাইজে নিৰ্বাচনৰ আগতো আমাক কৈ আছে পিছতো কৈ আছে আনকি চহৰখনতেই আজিৰ দিনটোত বহু ৰাইজৰ মাটিৰ পট্টা নাই গতিকে জিকাটো সম্পূৰ্ণৰূপে নিশ্চয়তা আছে মই জিকিম সম্পূৰ্ণৰূপে এইটো ৰাইজে মোক কৈছে আমি বুথ পৰ্যায়ত আমাৰ এছেছমেণ্ট হৈছে 2টা ব্লকত আমাৰ এছেছমেণ্ট হৈছে গতিকে ৰাইজে কৈছে যে মানে সম্পূৰ্ণৰূপে এইবাৰ মৰিয়নিৰ পৰা তেখেতসকলে এনে এজন ব্যক্তিক বিধানসভালৈ পঠিয়াব বিচাৰিছে যি গৈ বিধানসভাত মৰিয়নিৰ সমস্যাসমূহৰ কথা কয় আৰু সেই সমস্যাসমূহ সমাধানৰ বাবে মাত মাতে গতিকে সম্পূৰ্ণৰূপে আমি নিশ্চয়কৈ ক'ব পাৰোঁ নিশ্চয়তা দি 100% মই নিশ্চিত যে মৰিয়নিত এইবাৰ মই জিকিম আৰু বিধানসভালৈ গ'লে মৰিয়নিৰ ৰাইজে কি বিচাৰিছে সেইটোহে ক'ম কেতিয়াও জ্ঞানশ্ৰী বৰাই ব্যক্তিগতভাৱে কাক ভাল পায় কাক বেয়া পায় কি বিচাৰে নিবিচাৰে এই কথা বিধানসভাত আলোচনা নকৰোঁ মৰিয়নিবাসী ৰাইজৰ আশা আকাংক্ষা সপোনৰ কথা ক'ম আপোনালোকে যদি চাই প্ৰায়কেইটা সংবাদ মাধ্যমে 50-50 দিছে আনকি যিকেইটা সংবাদ মাধ্যম আমি জানো যে শাসক পক্ষৰ লগতেই আছে বুলি আমি ভাবোঁ সেইকেইটা সংবাদ মাধ্যমেও 50-50 দিছে আৰু বহুকেইটা সংবাদ মাধ্যমে আমাক ৰাইজৰ দলেই জয়ী হ'ব বিৰোধী শক্তি জয়ী হ'ব বুলি কৈছে গতিকে সকলো ফালৰ পৰাই আমি এক্সিট পলত অৱশ্যে সম্পূৰ্ণৰূপে বিশ্বাস নকৰোঁ সম্পূৰ্ণৰূপে মানে কেলে নকৰোঁ এক্সিট পলটো চেম্পল কালেকশ্যনৰ ওপৰত নিৰ্ভৰশীল কেইজনমান মানুহৰ নিয়ম মাফিক কেইজনমান মানুহৰ অপিনিয়ন লোৱা হয় আৰু লাখৰ অধিক সমষ্টিটোত মানুহ থাকে আজি মৰিয়নি সমষ্টিত 1,64,000তকৈ অধিক মানুহ আছে গতিকে চেম্পলটোৱেতো সিমানখিনি মানুহৰ অপিনিয়ন দিব নোৱাৰে কিন্তু আমিতো নিজে বুথত আছোঁ আমিতো নিজে ৰাইজক লগ কৰি আছোঁ গতিকে চেম্পল কালেকশ্যনে যি কৈছে তাতকৈ বহুত বেছি নিউট্ৰেল ৰাইজৰ অপিনিয়নছ আমি লৈছোঁ গতিকে সেই সকলোখিনিৰ তৰফৰ পৰা মই 100% নিশ্চিত মই জিকিম আৰু মই ধন্যবাদো জনাব বিচাৰোঁ মৰিয়নিবাসী ৰাইজক ৰিজাল্টৰ আগতেই ধন্যবাদ এইবাবে কাৰণ মোৰ হাতত মাত্ৰ এটা মাহহে সময় আছিল এটা মাহত 35 বছৰ যিখন ঘৰ যিটো পৰিয়ালে তাত শাসন কৰি আছে যিজন ব্যক্তি 5 বাৰ বিধানসভালৈ গৈছে তেখেতক প্ৰত্যাহ্বান জনাব পাৰিম নে নোৱাৰিম সেইটোক লৈ মই নিশ্চিত নাছিলোঁ আজি কিন্তু মই বাদেই দিলোঁ মই মুখেৰে কি কথা কওঁ সেইটো মই বাদ দিছোঁ যিসকল ৰাইজে এক্সিট পলক অলপ হ'লেও বিশ্বাস কৰে সেইসকল ৰাইজে দেখিছে যে এক্সিট পল 50-50 বুলি কৈছে ক'ৰবাত ৰাইজৰ দল বুলিয়ে কৈছে গতিকে প্ৰত্যাহ্বান যে আমি 1 মাহত জনালোঁ এইটো কেৱল সম্ভৱ হৈ উঠিল মৰিয়নিবাসী ৰাইজৰ বাবে ৰাইজে
মোক লগ নোপোৱাকৈ মোক বহু ৰাইজে চিনি নোপোৱাকৈ সন্মুখৰ পৰা ব্যক্তিগতভাৱে নোপোৱাকৈ ৰাতি দিন একাকাৰ কৰি এই নিৰ্বাচনটোত কেম্পেইনিং কৰিছে বেলেগ কাৰণত নহয় দেই এইবাবে কাৰণ ৰাস্তাবোৰ বেয়া এইবাবে কাৰণ খোৱা পানী নাই এইবাবে কাৰণ মূল সমস্যাবোৰ মৌলিক সমস্যাবোৰ সমাধান কৰিব পৰা নাই চিকিৎসা সেৱা বেয়া শিক্ষা সেৱাৰ অৱস্থা নাই সীমা সমস্যাত ভুক্তভোগী আছে হাতী মানুহৰ সংখ্যাত সমষ্টিত মাটিৰ পট্টা নাই চাহ বাগানৰ শ্ৰমিকসকলৰ জীৱনৰ দুখ কষ্টবোৰ একেদৰে আছে আজি চাহ বাগানৰ ভোটৰ ওপৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া নিৰ্ভৰশীল বুলি তেখেতেও কয় আৰু কৰবাত সেই চেণ্টিমেণ্টকো ব্যৱহাৰ কৰা হৈ আছিল কিন্তু বাগানৰ শ্ৰমিকসকলৰ উঠি অহা প্ৰজন্মও আজি আমাৰ লগত ওলাই আহিছে আপোনালোকে চাব মই এতিয়াই কৈ থৈছো বাগানতো এইবাৰ আমি যথেষ্ট সংখ্যক ভোট পাম এইভাবে পাম কাৰণ চাহ শ্ৰমিকসকলৰ আবেগটোক কেৱল ব্যৱহাৰহে কৰা হ'ল সেই আবেগটোৰ জৰিয়তে যিখিনি দায়বদ্ধতা আছিল যিখিনি তেখেতসকলৰ মজুৰি বৃদ্ধি জীৱনৰ মান উন্নতকৰণৰ বাবে যিখিনি কথা ক'ব লাগিছিল এই কথাবোৰ কিন্তু তেখেতে কেতিয়াও নক'লে গতিকে মই সকলো মৰিয়নিবাসীৰ ৰাইজক অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক যিসকলে এই যুঁজখনত মোক সাহস দিলে অনুপ্ৰেৰণা দিলে সহায় কৰিলে সকলোকে ধন্যবাদ এইবাৰ নিৰ্বাচনটো কোনো অঘটনগতিক আছিলে নৱপ্ৰজন্মৰ কাৰণে কাৰণ জ্ঞানশ্ৰী বৰা আৰু পংকী চৌধুৰীয়ে নতুন প্ৰজন্মক এটা বাৰ্তা দিলে যে যোৱা ইলেকশ্যনবিলাকত থাকি এইবাৰ নিৰ্বাচনৰ অঘটনগতিক হ'ল নতুন প্ৰজন্মক কি ক'ব নতুন প্ৰজন্মৰ বাবে এই নিৰ্বাচনটো অতি বেছি আশাব্যঞ্জক মোৰ নিচিনা মানুহৰ কোনো ফেমিলি বেকগ্ৰাউণ্ড নাই কোনো ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড নাই মোৰ মায়ে শিক্ষয়িত্ৰী কৰে এইবছৰ ৰিটায়াৰ হ'ব দেউতাই খেতি কৰে গতিকে মোৰ বাবে এয়া এক মই অকল্পনীয় বুলিয়ে ক'ব লাগিব মই অকল্পনীয় যুঁজ অতি কম সময়ত কিন্তু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে মোক যেনেদৰে পাৰে কোনোবাই গৈ নিজেই গৈ ফিল্ডত নামি মোৰ বাবে কেম্পেইনিং কৰিছে লাগিলে মোক লগো নাই পোৱা মোক ক'বও পৰা নাই কোনোবাই অৰ্থৰে সহায় কৰিছে কোনোবাই নিজৰ গাড়ী কেইখন দি সহায় কৰিছে গতিকে নতুন প্ৰজন্মই যদি সঁচা অৰ্থত ৰাজনীতিলৈ আহিবলৈ বিচাৰে যদি সঁচা অৰ্থত আদৰ্শত থাকে যদি সঁচা অৰ্থত মূল্যবোধৰ ৰাজনীতি কৰিব খোজে আমি দেখা পালোঁ যে এইবাৰ কুংকিৰ বা ক্ষেত্ৰত মোৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ প্ৰত্যেকজন প্ৰাৰ্থী যিসকলে মূল্যবোধৰ ৰাজনীতিৰ কথা ক'লে যিসকলে উন্নয়নৰ প্ৰগতিৰ কথা ক'লে তৰল কথাবোৰৰ পৰা যিসকল আঁতৰত থাকিল যিসকলে ব্যক্তিগত আক্ৰমণ তৰল টুলুঙা উপলুঙা সূচক কথাবোৰ নকৈ উন্নয়নৰ কথা উদ্যোগীকৰণ বাণিজ্যিকীকৰণ শিক্ষা স্বাস্থ্যৰ প্ৰসংগবোৰ ক'লে দলমত নিৰ্বিশেষে সেই প্ৰত্যেকজন ব্যক্তিক কিন্তু ৰাইজে যথেষ্ট মৰম ভাল পোৱা দিছে ফলাফল যিয়েই নহওক সময় কম তাত সকলোৰে হয়তো ফলাফল সম্পূৰ্ণৰূপে ভাল নহ'বও পাৰে কিন্তু ৰাইজৰ মৰম ভাল পোৱা সমগ্ৰ অসমৰ প্ৰেক্ষাপটত যিদৰে তেখেতসকলে পাইছে যি বিশ্বাস আৰু আস্থা তেখেতসকলে লাভ কৰিছে এইটো মই ভাবোঁ উঠি অহা প্ৰজন্মৰ সকলো নতুন ৰাজনৈতিক ক্ষেত্ৰত উৎসাহিত হ'ব খোজা ৰাজনৈতিক ক্ষেত্ৰত ভৰি থ'ব খোজা প্ৰতিজন যুৱক যুৱতীৰ বাবে এই নিৰ্বাচনটো অতি বেছি আশাব্যঞ্জক আৰু অনাগত দিনত এই নিৰ্বাচনটো এটা আচলতে পথ পৰিৱৰ্তনৰ নিৰ্বাচন ৰূপে সদায় লিখা থাকিব কিয় কাৰণ এতিয়াৰ পৰা আগতে আমাৰ এনেকুৱা হয় যোনে টিকেট পাই আছে বহুত বছৰ সেই একেজন প্ৰাৰ্থীকে টিকেট দি থকা যায় কিন্তু এতিয়াৰ পৰা যিহেতু প্ৰত্যেকটো দলে দেখিছে যে নতুন প্ৰাৰ্থীক লৈ ৰাইজৰ আস্থা আৰু বিশ্বাস বেছি গতিকে সকলো দলমত নিৰ্বিশেষে সকলোৱে হয়তো ভাবিবলৈ বাধ্য হ'ব যে পুৰণা প্ৰাৰ্থী যাৰ গাত দাগ আছে যিসকল দুৰ্নীতি কেলেংকাৰীত লিপ্ত হৈছে সেইসকলতকৈ নতুন প্ৰাৰ্থী যাৰ গাত কোনো দাগ নাই যিসকল দুৰ্নীতি কেলেংকাৰীৰ বিপৰীতে আদৰ্শত আছে নিকা হৈ আছে সেইসকলক টিকেট দিলে ৰাইজৰ মৰম ভাল পোৱা বেছিকৈ পোৱা যাব আৰু এইটো পুৰণা ৰাজনৈতিক নেতাসকলৰ বাবেও এটা ডাঙৰ কথা কাৰণ তেওঁলোকেও জানিব যে মই যদি এইবাৰ জিকিছোঁ মই যদি দুৰ্নীতি কৰোঁ কেলেংকাৰী কৰোঁ অহাবাৰ টিকেটটো কিন্তু কোনোবা নতুন এজনে পাব গতিকে তেওঁলোকেও ক'ৰবাত সাৱধানে সতৰ্কতাৰে ৰাইজৰ পক্ষত থাকি কাম কৰিবলৈ বাধ্য হ'ব গতিকে এই পৰিৱেশটোৰ বাবে এই ব্যতিক্ৰমী পৰিৱেশটোৰ বাবে মই সংবাদ মাধ্যমকো ধন্যবাদ জনাওঁ মই অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক ধন্যবাদ জনাওঁ সামাজিক মাধ্যমৰো যথেষ্ট সক্ৰিয় ভূমিকা আছিল যুৱক যুৱতী মহিলা আমাৰ আইতা ককা দেউতা মা সকলো বয়সৰ মানুহৰ এই নিৰ্বাচনটোত এটা বিশেষ ভূমিকা আৰু সংবাদ মাধ্যমক এই কথাটোৰ বাবে ধন্যবাদ দিবই লাগিব গতিকে সকলোকে ধন্যবাদ